নমস্কাৰ, হিমা ছবি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ ঢোকলা ৰেচিপি। অতি সহজ পদ্ধতিৰে বনোৱা এই ঢোকলা খাবলৈ খুব সোৱাদ হোৱাৰ লগতে ইয়াত দিয়া এবিধ বস্তুৰ বাবে গেছৰ প্ৰব্লেম থকা লোকসকলে গেছৰ পৰাও উপশম পাব পাৰিব। এই ঢোকলাৰ বাবে প্ৰথমে এটা বাটিত মই 2 কাপ বেচন লৈ লৈছোঁ আৰু লগতে 2 চামুচ চুজি লৈছোঁ আৰু 1 কাপ পানী লৈ অলপকৈ পানী দি লৈছোঁ আৰু ভালদৰে হেতা এখনেৰে মিহিকৈ সানি লৈছোঁ। পানী প্ৰথমতে অলপ দিব লাগে কিয়নো বেচনত গুটি থাকে, সেইখিনি হেতাৰে ভালদৰে মিহি কৰি ল'ব লাগে, গুটিবোৰ ভাঙি দিব লাগে। সেয়ে পানী প্ৰথমতে অলপ দিব লাগে আৰু পাছত লাহেকৈ বাকীখিনি দি দিব লাগে। এতিয়া মোৰ ধুনীয়াকৈ পেষ্টটো হৈ গৈছে। এইখিনি বেছি পনীয়াও কৰিব নালাগে, কেকৰ বেটাৰটোতকৈ অলপ ডাঠকৈ ৰাখিব লাগে। এয়া ধুনীয়াকৈ মই মিহিকৈ গুলি ল'লোঁ। ইয়াত দিয়া চুজিৰ বাবে ঢোকলাটো খাবলৈ বেছি কোমল হয়। এতিয়া মই তাত সোৱাদ অনুযায়ী নিমখ দিছোঁ আৰু 2 চামুচ চেনি দি দিছোঁ আৰু সেইখিনি পুনৰ ভালদৰে মিক্স কৰি লৈছোঁ। নিমখ চেনিৰ যদি আপোনালোকে আন্দাজটো নাপায়, অকণমান আঙুলিত লৈ টেষ্ট কৰি চাব পাৰিব। আৰু মই এতিয়া এফাল নেমুৰ ৰস লৈছিলোঁ, সেইখিনি তাতে ঢালি দিছোঁ আৰু ভালদৰে পুনৰ মিক্স কৰি লৈছোঁ। এয়া নেমুৰ ৰস দিয়াৰ বাবে আৰু অকণমান পনীয়া হৈ গৈছে। অকণমানো যাতে গুটি থাকিব নালাগে। মোৰ নিমখ অকণমান কম হোৱা যেন পোৱাত মই আকৌ অলপ দি দিছোঁ। অলপ মিঠা, অলপ নিমখীয়া আৰু অলপ টেঙা তেনেকুৱা হয় ঢোকলাটো, সেয়েহে সেই সোৱাদ অনুযায়ী দিব লাগে। আৰু এতিয়া তাত মই ইনো লৈছোঁ, ইনো 1 চামুচ দিছোঁ। ইনো নাথাকিলে আপোনালোকে বেকিং সোডা ব্যৱহাৰ কৰিব পাৰে, কিন্তু ইনোটো স্বাস্থ্যৰ বাবে ভাল, বেকিং সোডাটো ইমান ভাল নহয়, সেয়েহে ইনো দিলে ভাল। আৰু ইনো দিয়াৰ লগে লগে বেটাৰটো ফুলি আহিছে, দেখিছেনে? খুব বেছি মিক্স কৰিব নালাগে ইনো দিয়াৰ পাছত। আৰু এতিয়া মই এটা কেকৰ টিনতে অকণমান ৰিফাইন দি ভালকৈ সানি লৈছোঁ। ইনোটো সদায় শেষত দিব লাগে। এতিয়া এই কেক টিনটোতে মই মিক্সাৰটো দি দিছোঁ। আজি মই ঢোকলাটো কেৰাহীতে বনাই দেখাম আপোনালোকক, আৰু 2বাৰমান মই টেপ কৰি দিছোঁ যাতে কোনো এয়াৰ বাবল নাথাকে। এতিয়া এখন কেৰাহীত 2 গিলাচ পানী দি লৈছোঁ আৰু তাতে মই এডাল ষ্টেণ্ড দি দিছোঁ আৰু ঢোকলাৰ বাতিটো তেনেকৈ দি ওপৰত প্লেট এখন দি দিছোঁ আৰু ঢাকনখন লগাই দিছোঁ। গেছৰ পৰিমাণ মিডিয়াম কৰি ৰাখিছোঁ আৰু এয়া 15 মিনিটৰ পাছত মই এনেদৰে চেক কৰিছোঁ। এডাল টুথপিকেৰে ভৰাই চাইছোঁ, এয়া লাগি আহিছে, কাৰণ ভিতৰৰ ভাগ সিজা নাই। আকৌ মই এনেদৰে অলপ সময়ৰ বাবে ঢাকি দিছোঁ। আকৌ মই 10 মিনিটৰ মূৰত এয়া উলিয়াই চাইছোঁ আৰু একেদৰে টুথপিকেৰে খুচি চাম। এয়া দেখিছেনে, ধুনীয়াকৈ চফা হৈ আহিছে। তাৰমানে ঢোকলাটো ৰেডি হৈ গৈছে আৰু মই গেছ বন্ধ কৰি দিছোঁ। মোক মুঠতে 25 মিনিট সময় লাগিলে। এতিয়া এখন কেৰাহীত মই ৰিফাইন তেল অকণমান লৈছোঁ আৰু অকণমান গৰম হোৱাতে সৰিয়হ কেইটামান, নৰসিংহ পাত কেইখিলামান আৰু কেঁচা জলকীয়া কেইটামান দি দিছোঁ আৰু সেইখিনি লৰাই মই পানী এগিলাচ দি দিছোঁ, ঠাণ্ডা পানী দিছোঁ আৰু তাতে মই চেনি 2 চামুচ দি দিছোঁ। সেইখিনি উতল আহিছে আৰু অলপ ডাঠ হ'বলৈ দিছোঁ, বেছি নহয়, অকণমান 1 মিনিটমান উতল অহাৰ পিছত বন্ধ কৰি দিছোঁ। এতিয়া ঢোকলাৰ বাতিটো মই 5 মিনিটমানৰ বাবে ঢাকি ৰাখিছিলোঁ, সেইটো উলিয়াই লৈছোঁ আৰু এনেদৰে চাৰিওফালে চুৰিৰে ছাইডটো আঁতৰাই লৈছোঁ আৰু এখন প্লেটৰ ওপৰত ধুনীয়াকৈ ঢোকলাটো ঢালি দিছোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ ওলাই আহিছে ঢোকলাটো আৰু মই সমান সমান জোখত এনেদৰে কাটি লৈছোঁ চাৰিচুকীয়াকৈ। ঢোকলা বনাওঁতে বাতিটোৰ ওপৰত প্লেটখন দিয়াৰ এটাই অৰ্থ, যাতে ভাপত পানীবোৰ ঢাকনখনৰ পৰা পৰি যায়, তেতিয়া ঢোকলাটো বেয়া হয়, গাঁত হৈ যাব পাৰে, সেয়েহে বাতিটোৰ ওপৰত মই প্লেটখন দি দিছিলোঁ। আৰু ঢোকলাৰ পিচবোৰ কটা হৈ গ'ল আৰু গৰমে গৰমে যিখিনি পানী মই ৰেডি কৰিছিলোঁ সেইখিনি পানী দি দিছোঁ, যাতে ঢোকলাটোৱে শুহি ল'ব পাৰে আৰু কোমল হয়। মই এনেদৰে পাতবোৰ সজাবৰ বাবে চাৰিওফালে দি দিছোঁ। অলপ সময় ঠাণ্ডা হ'বলৈ দিব লাগে পিচবোৰ, গৰমে গৰমে আঁতৰাই দিব নালাগে, কাৰণ গৰমে গৰমে পিচবোৰ তুলি ল'লে হয়তো ভাঙি যাব পাৰে, সেয়ে অকণমান সময় ঠাণ্ডা হ'বলৈ দিব লাগে। আৰু এয়া মোৰ ঢোকলা ৰেডি হৈ গৈছে।
ভিডিঅ'টি ভাল পালে লাইক, শ্বেয়াৰ আৰু লগতে যিসকলে নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব আৰু কমেণ্ট কৰি নিশ্চয় জনাব কেনেকুৱা পালে। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোলৈ অশেষ ধন্যবাদ থাকিল।